হাই ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় ভালে আছে। মই অসমৰ জয়ন্তী আপোনালোকলৈ লৈ আহিছোঁ আন এটা ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আজি এখন নাৰ্চাৰীলৈ যাবলৈ ওলাইছোঁ আৰু মই তাতে এল'ভেৰা গছ ল'বলৈ যাম আৰু তাতে গৈ মই আপোনালোকক সকলোখিনি ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আপোনালোকৰ ভিডিঅ'টো নিশ্চয় ভাল লাগিব। আমি আহি পালোঁ আৰু লগতে মই এজনী ভণ্টিক লৈ আহিছোঁ। এইটো বাঁহগছ হয়, কিন্তু এই বেৰা দিয়া বাঁহগছ নহয়, এনেই সজাই ৰাখিব পাৰি আৰু ধুনীয়াকৈ। গছ আৰু ইপানে আছে ধুনীয়া ডাঙৰ হৈ যায় বহুত। এতিয়া কিমান দামটো লিখি থোৱা নাই, পিছত মই দামটো সুধি জনাম। মানে কি গছ নাপায় ইয়াতে, সকলোখিনিয়ে পায়। আম গছ, আম গছটো গোটেই লাগে বছৰত লাগে আৰু টকা পইচা ধৰিব চাগে। ইপানে আছে লিচু গছ, এইবিলাকতো সকলোৱে নিশ্চয় চিনি পায়, তামোল গছ হয়। এইটো হ'ল নেমু গছ। চাওকচোন কি ধুনীয়াকৈ লাগিছে নেমু, ইমান সৰুতে লাগিছে। কিমানকৈ একডালত? 100 আৰু নেমু গছ 200। এনেকৈ থাকি যাব না গোটেইবিলাক নেমু? ডাঙৰ হ'ব। আৰু এইটো কি ফুল গছ? এতিয়া খালি পাত হ'ব। এনেকৈ ডাঙৰ হৈ যাব নেকি? নহয়, দীঘল হ'ব, ফুৰি হ'ব। আৰু এইটো কিমান ডাঙৰ হ'ব? ডাঙৰ হয়। এইটো আৰু বেলেগ নেমু হয়। কি নেমু হয় এইটো? একেই, কালাৰটো বেলেগ। মানি প্লেণ্ট হয়, ধুনীয়া ধুনীয়া মানি প্লেণ্ট সজাই থৈ দিছে। নামটো নাজানো কি হয়, ভালে ধুনীয়াকৈ সজাই থৈ দিছে। আৰু বহুত সৰু সৰু গছ আছে, পানী আছে, মানে কি নাই, সকলোখিনি আছে। এতিয়া এল'ভেৰা গছ, এল'ভেৰা সকলোৱে চিনি পায়। মইনাৰ পৰা জুচ খাবলৈ ভাল আৰু কি মুখত লগাবলৈ ভাল। পাতি বজাৰ, আমাৰ ইয়াতে পাতি বজাৰ নহয়, বেছি নাম বন নাজানো, অলপ দূৰত আছে। দেখিছেনে গছ দিনৰ পৰা আম গছ ফুলি আছে। নহয়, এইটো পাত হয়। দেখিছে কিমান ধুনীয়া ফুল, এইটো পাত হয়। এতিয়া পাইছোঁ ডালিম গছ। দেখিছে ইমান সৰুতে ডালিম লাগিছে ধুনীয়াকৈ। ইয়াতে এটা লাগিছে। এইটো কি জলফাই গছ নেকি? জলফাই টেঙা। কিমানকৈ বিক্ৰী কৰে একডালত? এইটো নাৰিকলৰ বাকলিৰ পৰা বনাই গছবোৰ ৰুবলৈ। আমি এতিয়া ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে।